নমস্কাৰ অন্যটা ইন্টাৰেষ্টিং ভিডিঅ'লৈ আপোনালোকক আদৰণি জনাইছোঁ বন্ধুসকল আপোনালোক নিশ্চয় পিএম কিষাণৰ হিতাধিকাৰী হয় যদি আপোনালোক পিএম কিষাণৰ হিতাধিকাৰী হয় তেন্তে আপোনালোকৰ কাৰণে বহুত ভাল খবৰ এটা লৈ আহিছোঁ কিয়নো আপোনালোকে প্ৰত্যেক 3 মাহৰ মূৰে 2000 টকাকৈ মুঠ 6000 টকা আপোনালোকে নিজৰ একাউণ্টত লাভ কৰে চেন্ট্ৰেল চৰকাৰৰ পৰা তেনেহলে আপোনালোকৰ কাৰণে এটা সুবিধা লৈ আহিছোঁ যি সুবিধাৰ দ্বাৰা আপোনালোকে গভৰ্ণমেণ্টৰ পৰা 3000 টকাকৈ প্ৰত্যেক মাহে আপোনালোকে লাভ কৰিব বন্ধুসকল আপোনালোকে কেনেকৈ লাভ কৰিব কিদৰে এপ্লাই কৰিলে লাভ কৰিব এই সবিশেষ জানিবলৈ হলে আজি এই ভিডিঅটো শেষলৈকে চাব লাগিব যদি আপোনালোকে বন্ধুসকল পোন প্ৰথমবাৰৰ বাবে মোৰ এই চেনেলত আহিছে তেনেহলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি লব আৰু বেল আইকনটো প্ৰেছ কৰি দিব বন্ধুসকল তেনেহলে ভিডিঅটো আৰম্ভ কৰিছো বন্ধুসকল আপোনালোকে নিশ্চয় সৰকাৰৰ পৰা 3 মাহৰ মূৰে 2000 টকা কৈ লাভ কৰিছে বছৰেকত মুঠ 6000 টকা কিন্তু আপোনালোকে এই যে মই যে কলো প্ৰথমতে আৰম্ভণিতে যে 3000 টকা কৈ আপোনালোকে লাভ কৰিব তাৰ এটা সুবিধা আছে যি সুবিধা আপুনি পাবলৈ হলে আপোনালোকে কেইটামান কাম কৰিব লাগিব সেই কেইটা কাম আজি এই ভিডিঅটোত মই ক'ব বিচাৰিছো আপোনালোকে ভালকৈ ভিডিঅটো লক্ষ্য কৰিব আৰু চাব যদি আপোনালোকে কিবা নাজানে আকৌ আমাৰ এই ভিডিঅৰ তলত কমেন্ট বক্সত আপোনালোকে কমেন্ট কৰিব যে এই বস্তুটো আমি কেনেকৈ এপ্লাই কৰিম এই সুবিধাটো পাবলৈ আমি কি কৰিব লাগিব কি লাগিব এই সকলোবিলাক ভিডিঅটোত মই বুজাব চেষ্টা কৰিছো আপোনালোকে অতি গুৰুত্ব সহকাৰে ভিডিঅটো শেষলৈকে পুনৰবাৰ কৈছো আপোনালোকে চাব কিন্তু বন্ধুসকল যদি আপোনালোকে 18 পৰা 40 বয়সৰ ভিতৰত আছে সেইবিলাক কৃষকেহে এই সুবিধাটো লাভ কৰিব যিসকলৰ 40 ওপৰত অলৰেডি হৈ গৈছে তেখেতসকলে কিন্তু নতুনকৈ এপ্লাই কৰিব নোৱাৰিব আপোনালোকে মনত ৰাখিব আপোনাৰ বয়স যদি 18 পৰা 40 ভিতৰত হয় তেন্তে আপোনালোকে ৰখি নাথাকি আজিয়ে এই সুবিধাটো পাবৰ কাৰণে এপ্লাই কৰিব আৰু আপোনালোকে প্ৰত্যেক মাহে 3000 টকাকৈ পাই থাকিব আপোনালোকক প্ৰথমে মই কৈছো যে এই আঁচনিটোৰ নাম হৈছে PMKMY PM কিষাণ মানধন যোজনা এই যোজনাৰ ভিতৰত আপুনি যদি নিজকে পাব বিচাৰে তেনেহলে আপোনালোকৰ নিৰ্দিষ্ট কেইটামান ডকুমেন্টছ লাগিব আধাৰ কাৰ্ড বেংক পাছবুক পেন কাৰ্ড আৰু ই-শ্ৰম কাৰ্ড আপোনালোকে নিশ্চয় ই-শ্ৰম কাৰ্ড বিলাক আগতেই বনাই ৰাখিছে যেতিয়া আপোনালোকক চৰকাৰী ই-শ্ৰম কাৰ্ড বনাব দিছিলে সেই কেইটা কিন্তু ডকুমেন্টছ আপোনালোকক লাগিব এই কেইটা ডকুমেন্টছ থাকিলেহে ইয়াৰ আপুনি সুবিধা লাভ কৰিব বন্ধুসকল আপোনালোকে কিন্তু যিসকল কৃষকে এতিয়াও নিজৰ ধৰক ৰবি শস্য ঘৰতে বা খেতি বাতি কৰি আছে তেখেতসকলে খেতি বাতি কৰি খাম বুলিয়ে ভাবি আছে সেইসকলেও এই আঁচনিৰ অন্তৰ্ভুক্ত হ'ব পাৰিব সেইসকলে পিএম কিষাণ যে পাব লাগে তেনেকুৱা কোনো কথা নাই আপোনালোকেও এপ্লাই কৰিব পাৰিব আপোনালোকেও 3000 টকাকৈ মান্থলি লাভ কৰিব কিন্তু বন্ধুসকল এই আঁচনিটো পাবলৈ কিছুমান চৰকাৰী নীতি নিয়ম মানি দিছে এই নীতি নিয়মৰ মাজেৰে আপুনি আঁচনিটো এপ্লাই কৰিব লাগিব প্ৰথম কথা মই আপোনালোকক কৈছিলোঁ যে আপোনালোকৰ বয়স 18 পৰা 40 হ'ব লাগিব 2 নম্বৰতে আপোনালোকে কোনো ইপিএফও যিটো আমাৰ পেনশন বা ইএসআইসি যে থাকে সেইবিলাকত আপোনাৰ নাম পঞ্জীয়ন আগতে থাকিব লাগিব আৰু আপোনাৰ 2 হেক্টৰ মাটি বা তাতকৈ কম কৃষিভূমি থাকিব লাগিব সেই সকল মানুহে এই আঁচনিটোৰ লাভ উঠাব পাৰিব আপোনালোকক কৈছো যে এই আঁচনিটো পাবলৈ হলে আপোনালোকে কিন্তু ওচৰৰ CSC চেণ্টাৰ বা ডিজিটেল চেণ্টাৰত যাব লাগিব যদি আপোনালোকে এই আঁচনিটো এপ্লাই কৰিবলৈ বিচাৰে নিজৰ মোবাইলটো এপ্লাই কৰিব পাৰিব কিন্তু আপোনালোকে জানিব লাগিব কেনেকৈ এপ্লাই কৰিব লাগিব এই আঁচনিটো আপুনি 60 বছৰৰ পিছৰ পৰা লাভ কৰিব এতিয়া আপুনি এই আঁচনিত নিজকে পঞ্জীভুক্ত কৰিব লাগিব আৰু মাহিলি এটা সৰু এমাউন্ট আপুনি দি থাকিব লাগিব আপুনি যদি মাহিলি 55 টকা পৰা ভিতৰত 105 টকা বা 115 টকাৰ ভিতৰত এটা এমাউন্ট হ'ব সৰু এমাউন্ট এই পইচাটো আপুনি যদি জমা দি থাকে আপুনি যদি 50 টকা দিয়ে চৰকাৰেও আপোনাৰ নামত 50 টকা দি যাব প্ৰত্যেক মাহে আপোনালোকে ষ্টেটমেন্ট উলিয়াইও চাব পাৰিব যে আপুনি পইচাটো দিলে কিন্তু চৰকাৰে আপোনাৰ নামত পইচাটো দিছে নে নাই এই আঁচনিটো হৈছে চৰকাৰৰ কৃষক বন্ধুসকল উপকৃত হ'ব পৰাকৈ এটা পেনশন আঁচনি যি পেনশন আপোনালোকে 60 বছৰৰ পিছৰ পৰা এটা ফিক্সড এমাউন্ট আপোনালোকে লাভ কৰিব যদি আপোনাৰ কেতিয়াবা মৃত্যু হৈ যায় তেতিয়াও আপোনাৰ ওয়াইফে তাৰ আধা পইচা লাভ কৰিব যদি আপোনালোকে উদাহৰণস্বৰূপে 18 বছৰত খোলে তেতিয়াহলে আপোনালোকে মাত্ৰ 55 টকা দিব লাগিব যদি আপুনি 30 বছৰৰ ভিতৰত খোলে 110 টকা দিব লাগিব আৰু 40 বছৰৰ ভিতৰত যদি আপুনি খোলে ধৰি লওক আপুনি 40 বছৰত খুলিছে তেতিয়াহলে আপোনালোকে 200 টকা দিব লাগিব তাতকৈ অলপ প্ৰিমিয়ামটো কম হ'ব কিন্তু আপোনালোকে যিটো পইচা জমা ৰাখিব সেই একটা পইচাও কিন্তু চৰকাৰে জমা ৰাখিব মনত ৰাখিব তেনেকুৱা যদি ষ্টেটমেন্ট আপোনালোকে চাব বিচাৰে মই নেক্সট আপোনালোকক ভিডিঅ'ৰ ষ্টেটমেন্ট সহকাৰে দেখাব চেষ্টা কৰিম এই আঁচনিত আপুনি
যদি আজি অন্তৰ্ভুক্ত হয় 100% গ্যাৰান্টি দি ক'ব পাৰো যি আঁচনিৰ দ্বাৰা আপুনি মান্থলি 3000 টকাকৈ লাভ কৰিব কিন্তু বন্ধুসকল যিসকল কৃষকে 40 বছৰৰ ওপৰত হৈ গৈছে সেইসকলে এইটো এপ্লাই কৰিব নোৱাৰিব কাৰণ ইয়াৰ নীতি নিয়ম আছে যে এই নীতি নিয়মৰ মাজেই আপুনি এপ্লাই কৰিব লাগিব এনে কিছু মানুহ থাকে যে সকলোৱে পাম বুলি ভাবে গোটেইখন হুলস্থুল লগাই দিয়ে তেনেকুৱা কোনো কথা নাই তেনেকুৱা মানুহবিলাকে নেপায় আপোনালোকৰ বয়সটো চাব প্ৰথমে 18 পৰা 40 হয় নে নহয় তাৰ ভিতৰত থাকিলে আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু যদি 18 পৰা 40 ৰ ওপৰত গুচি গৈছে তেতিয়াহলে আপুনি এপ্লাই কৰিব নোৱাৰে কিন্তু বন্ধুসকল আপোনালোকে এই আঁচনি লগইন কৰিবলৈ হলে প্ৰথমে আপোনালোকে শ্ৰম কাৰ্ডটো দি লগইন কৰি ললেহে আপোনালোকে পাৰিব বন্ধুসকল এই ভিডিওটো আপোনালোকৰ কেনেকুৱা লাগিলে যদি ভাল লাগে তেনেহলে আজিলৈ আহো আপোনালোকে কিন্তু চেনেলটো সাবস্ক্ৰাইব কৰি থৈ যাব এনেকুৱা ধৰণৰ বহুত ধুনীয়া ধুনীয়া আঁচনি বহুত ধুনীয়া ধুনীয়া ইনফৰমেশন থকা ভিডিও আপোনালোকলৈ আগবঢ়াম যেতিয়াই কিবা এটা খবৰ পাম শুদ্ধ তেতিয়া আপোনালোকলৈ এই ভিডিওৰ যোগেদি আগবঢ়াবলৈ চেষ্টা কৰিম তেন্তে আজিলৈ আহো ধন্যবাদ